खुलुमबाय इनसाइटनि बर'आव आं मिथु बर'। सनालि गाबनि माइ फोथाराव खासि लानानै आबादारिफोरजों माइ हायो बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर'आ। बे समाव आबादारिफोरा दुब्लिनि माइ गोमोनखौ दिखांनायाव मुखुब। बेबादि समावनो बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर'आ तामुलपुर हालामनि 1 नं बानगुरि गामिनि रायजोफोरजों दुब्लियाव माइ हानो ओंखारफायो। मख'नो गोनांदि तामुलपुर बानगुरि गामियाव दिनै धोरोमारि खान्थि बादियै माइनाव फुजा होनानै आखायाव खासि लानानै माइ हाजेननानै गामिनि आबादारिफोरनि गोसोखौ दुंखांहोयो बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर'आ। बिथांजों लोगोसे 52 नं तामुलपुर बियाबनिफ्राय उफ्रा बिसायख'थियाव गोदानै एमएलए महरै देरहाबोनाय जलेन दैमारिजों लोगोसे इउपिपिएल आरो बिजेपि दोलोनि माखासे दैदेनगिरि मावथिफोराबो बाहागो लाफादोंमोन। गुबुन फारसेथिं माइ फोथाराव माइ हानायजों लोगोसे आबादारिफोरजों साहा फिथा जायो बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर'आ। उनावहाय माइ फोथारनिफ्राय फैनानै बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर'आ बिसि फिसाफोरजों लोगोसेयै बानगुरि गामिनि रायजोफोरजों जयै ओंखाम बोथिसे जायो आरो खौरां बिजोंनि गेजेरजों ओरैबादि बुङो। बहुत दिन এটা মনত এটা অশান্তিময় এটা পৰিৱেশ পাইছিলোঁ। 2004 চনৰ পৰাই ধান কাটা নাছিলোঁ। তো বহুত দিন ভাবি আছিলোঁ কি যদি অলপ সমস্যাবিলাক সমাধান হয়, ভাল পৰিৱেশ হয়, পুনৰ খেতিৰ লগত জড়িত হ'ম। আৰু এতিয়া মই এটা ঠিক কৰিছোঁ যে কোকৰাঝাৰত থাকক বা আমাৰ কৌৰাগুৰিতে থাকক, মই পুনৰ খেতিৰ লগত আকৌ জড়িত হ'ম। তেতিয়াহে মই গম পাম যে আমাৰ 70% বা 80% মানুহ যিহেতু খেতিৰ লগত জড়িত হৈ থাকে, তেখেতসকলৰ জীৱনত কি চেলেঞ্জেছ আছে, কি প্ৰত্যাহ্বান আছে, সেইটো তেতিয়াহে আমি দৈনন্দিন মানে কথাবিলাক আমি ধৰিব পাৰিম। তো সেইকাৰণে আমি ৰুমত বহি এছেছমেণ্ট কৰা আৰু প্ৰেক্টিকেলি কাম কৰা বহুত ফাৰাক আছে। তো সেইকাৰণে আজি বহুত দিনৰ মূৰত আমাৰ সতীৰ্থ প্ৰাক্তন এমএলএ সন্দীপ বসুমতাৰী ডাঙৰীয়া, আমাৰ তামোলপুৰৰ নৱনিৰ্বাচিত এমএলএ জলেন दैमारी ডাঙৰীয়া, আমাৰ এমচিএলএ হেমন্ত ৰাভা ডাঙৰীয়া, আমাৰ এমচিএলএ পবিত্ৰ বড়ো ডাঙৰীয়া, সকলো মিলি আজি আমি ইয়াতে ৰাইজৰ লগত মিলি ধান কাটিছোঁ। আৰু এটা উপলব্ধি আমাৰ আহিছে কি সঁচাকৈ খেতিয়কসকলৰ কিমান কষ্ট হৈ আছে। আমি চৰকাৰ গঠন কৰাৰ পিছত প্ৰত্যেকটো VCDCত ফাৰ্ম মেচিনাৰী বেংক আৰম্ভ কৰিব বিচাৰিছিলোঁ, কিন্তু ফাণ্ডৰ অভাৱত আমি কৰিব পৰা নাই। কিন্তু 18টা ব্লকত অলৰেডি আমি মেচিন আনিছোঁ, ধান কাটাৰ কাৰণে, ধান ৰোৱাৰ কাৰণে ট্ৰেক্টৰ চব আনিছোঁ। আৰু অহা 2 বছৰৰ ভিতৰত 420টা VCDCত প্ৰত্যেকটো VCDCতে আমি ফাৰ্ম মেচিনাৰী বেংকটো সম্পূৰ্ণ কৰিব লৈছোঁ, যাতে খেতিয়কসকলে কম কষ্টৰে ধান ৰোৱা, ধান কাটা আৰু বাকী খেতিৰ কামখিনি ভালকৈ কৰিব।